Hey guys, welcome to my new vlog. तो আজি আমি যাম দুবি মন্দিৰক তো দুবি মন্দিৰটো যেহেতু আজি গণেশ পূজাও সেইকাৰণে আজি পোৱা যাওঁ নহ'ল সেইকাৰণে এতিয়া অলপ ভাত বিলাই এনে অলপ যাম মানে ফুটবা আন্টিপুৰ তো সেইকাৰণে যাম আমাৰ আগত ধনমণিৰ কমলৈও যাব তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো চাওক ধূপৰ ফেক্টৰী চাওক ভালকৈ চাওক Close till I get up. Time is barely on our side. Guys, the road can I say something like them. You're gonna pour my negolu, pour my tadang, this is a second way. You're gonna pour negolu. You're gonna eat the zamble, so an air of Zawar. Neki koi. Left. And on we'll go. Through the wastelands, through the highways. Till my shadow turns to sun rays. And on we'll go. Through the wastelands, through the highways. And on we'll go. পাই গলো দিয়ক দুবি মন্দিৰ পৰি হৰেশ্বৰ মন্দিৰ চাওক সোমোৱাই আহিয়ে নাম চাম ধৰিছে পুৰা হয় নহয় গান বাজে থৈ দিছো তো সোমোৱাই আহি একবাৰ আমি গেটখন আপোনালোকে একবাৰ চাওকচোন কি মজাকে বান্ধিছে মানে আৰু ফিলিংছটো আহে মন্দিৰো গাইছোঁ ডুবি গৈছোঁ বা ফিলিংছ আহিছে আৰু কি মজা সেই চায়ে ভাল লাগে পৰি আমি আহি পাইছোঁ এইফালে এইটো যি আছে এইটো এটা কাচু থাকে এইটো বিৰাট দ মানে আৰু বিৰাটে দ তো এতিয়া বাকী মাখান এতিয়া দেখুৱাই দিছোঁ এতিয়া ভিতৰত সোমাইছোঁহে চাওক ফুল চুলো আছে চাওক আরে চুলনাও আছে আৰু আজি গণেশ পূজা হৈছিল না সেইকাৰণে চাফা কৰিছে ইটাৰ আৰু এইটো মন্দিৰ শেষ কৰিব নাপালোঁ আৰু পুৱা হ'লেও পালোঁ ইটাৰ বন্ধ আছে না এইকেইটা চাওক ৰাজা ভাল লাগে এইকেইটা দেখি মৰম লগা বিৰাট তো এইটোৱে মন্দিৰ আৰু এইটো মন্দিৰ আৰু ভিতৰত যাব পাবাৰ নাই ভাই ভিতৰত নেদে কিজানি এহেদি আহোঁ বোলো গাছডাল চাওকচোন কেনে আনিব অলপ দেখি ভাল লাগি যায় বস্তুটো অলপ এইখানে চাওক এইটো চাওক তো আৰু এই তাৰমানে সেই আৱাজ চলি আছে এইকাৰণে সেই বক্সত বাজে আছে নিজে বাজে আছে মানে নাম কীৰ্তনৰ আৰু এইটো পুখুৰী নাম্বা পাৰি কিজানি নামি চাওঁ আমি অলপ চাওকচোন ভালকৈ দেখুৱাই দিছোঁ এইখিনি চাওক কিমান ওখ বা হাত চাত মোৰ বিষে যাব পাউছে দেখুৱাই দিছোঁ চাওক এতিয়াহে আপোনালোকে চাই ভাল পাব বা বিৰাট ওখ দেই আৰু এইগিলাখান ওখ বস্তু দেখালে হাত চাত বিষে যায় বিৰাট বিষে যায় আৰু এইটো চাওক এইটো ৰান্ধনী ঘৰ খাদ্য বনাই আৰু খাব লাগিব আমাক নেদে দেচোন ইটা নেদে আৰু এইটো বিৰাট ভাল বস্তু বিৰাটে ভাল লাগছে মোৰ এইটো চাই দেই আৰু ধনমণি কৈছে এইখান হৈছে কেতেকী গাৰ্ডেন আৰু ইয়াতে আমি একদম প্ৰথমবাৰ আহোঁতে ইয়াতে আমি এই জংঘলৰ মাজে মাজে ঘূৰি গৈছিলোঁ বিৰাট জংঘল আছিল ঘূৰে ক'বা গ'লে আমি ঘূৰে গৈছিলোঁ পিছে পাইছোঁ দে আমিয়ে পাইছোঁ এতে মানে কেতেকী ফুল আছিল তাৰমানে মই তাক লগিন দেখা নাই যেতিয়া কেতেকী ফুল আছিল তেতিয়া মানুহে আগতে যেতিয়া কেতেকী ফুল আছিল তেতিয়া মানুহে বোলে কাপোৰত থৈ তেতিয়া কাপোৰত থ'লে যি মজা মজা গন্ধ হ'লে ক'বা নৰে তেতিয়া আৰু বডি স্প্ৰে ফক চক ওলা নাই আৰু তেতিয়া কেতেকী ফুল ইউজ কৰে কি কবি আৰু দিনে বেলেগ আছিল আগতে
চাওক না পানী চানী ক'ত থৈ চৰকাৰে বিৰাট ব্যৱস্থা কৰিছে দেই ভাল ডুবিৰ কাৰণে ডুবিৰ মন্দিৰটোৰ কাৰণে আৰু মেইন মন্দিৰটো পাছৰ পাৰে চাওক কি মজা লগা হয় আহিছোঁ মানে আৰু ঘূৰিব আহিছোঁ বেলেগ কৰিব একো অহা নাই মই চাওকচোন কাটা সেই বাপৰে চাওক কাটা সেই বিনলাক দুখ পাই বিৰাট দুখ পাই দিলাখান জেগাত দেই আৰু আমি যেখিনি ৰাস্তাত আমি বুলি আছিলোঁ সেইখিনি জেগাতে জংঘলে জংঘল ঘূৰিবই নোৱাৰা আছিল এতিয়া যি পাইছোঁ তাৰপিছত পানী পৰিছে মানে বল কি কৰিছে ৰে ঘুমি আছে কিজানি কাম চাম কৰি খাই লৈ বই থাম্বনেইল চাই গম পাইছে আমি কি বস্তু এটা চাব আহিছোঁ মানে মেইন উদ্দেশ্য সেইটোৱে এই ফটোটো যি মজা লগা হৈছে ক'বলৈ ভাষা নাই মোৰ তো সেইকাৰণে পেইণ্টিংটো ৱালত ৰাখছি এতিয়া আপুনি দেখিলে গম পাব চাওক পানী চানী খাওঁ বিৰাট পিয়াহ লাগছি ঘণ্টা ঘূৰি আহিছোঁ চাইকেল মাৰি আহিছোঁ আৰু মেপত অলপ চাব লগা হৈছে আৰু এনেই পাইছোঁ বহুত দিন তাৰমানে ইউজ কৰি পোৱা নাছিলোঁ না মেপটো এনে মই মেপটো ইউজ কৰি এনে পাইছোঁ কিন্তু এই আহা কতো ইউজ কৰিব নাই তো অলপ পানী খাওঁ অলপ খাওঁ আৰু আজাকেইটা একবাৰ চাওকচোন কি ভাল লগা বিৰাটেই ভাল লগা দেই তো চাওক এইটোৱে কি ভাল লগা উৎপলে আঁকছি আমাৰ মামাৰ নামো হয় এইটো চাওক উৎপলে আঁকছি আমাৰ মামাৰ নামো উৎপল সৰু মামাৰ নাম বিৰাট ভাল লগা আঁকছি দে এইটো এই মন্দিৰত আৰু এইটো কি মজা আঁকছি দে ভাল লগা হৈছে দে এনে মেইনকৈ ফটোটো চাবা সেনে হ'ল কাৰণ পোৱাটো অহা নহ'ল না সেইকাৰণে এতিয়া আমি আৰু সেইখন হ'ল গেট গেটখন চাওক একবাৰ তাৰপিছত এতিয়া আমি আৰু যাওঁ আৰু ঘৰক আৰু এতিয়া ৰাতি কিবা হ'বও পাৰে নহ'বও পাৰে এতিয়া আমি সেইটো বিশেষ নাজানো তো যদি এইখন হ'ল এইটো হ'ল ডুবি মন্দিৰ আৰু এইটো চাওক মটু পটলু আৰু এইখন স্কুল চৰকাৰী স্কুল আৰু এইটো চাওক মটু পটলু আমি এতিয়া তাৰ পৰা আহি গ'লোঁ এতিয়া আহি কিনে যদি ভিডিঅ'টো ভাল লাগে যদি প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰো কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব দিয়ক প্লিজ 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 টাটা বাই বাই